নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজি ভিডিঅ'লৈ। আজি ভিডিঅ'টোত আপোনালোকৰ বাবে ইতিহাসৰ কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আৰু ইয়াৰ প্ৰথমটো প্ৰশ্ন হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া সংঘটিত হৈছিল? ইয়াত দিয়া আছে 1422 খ্ৰীষ্টাব্দত, 1826 খ্ৰীষ্টাব্দত, 1924 খ্ৰীষ্টাব্দত বা এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1826 খ্ৰীষ্টাব্দত। আৰু এই ইয়াণ্ডাবু সন্ধি ব্ৰিটিছ আৰু মানসকলৰ মাজত সংঘটিত হৈছিল। এইবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। অসমৰ বিক্ৰমাদিত্যৰ বুলি কাক আখ্যা দিয়া হৈছিল? ইয়াত দিয়া আছে ৰুদ্ৰসিংহ, প্ৰতাপসিংহ, নৰনাৰায়ণ, চিলাৰায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব নৰনাৰায়ণ। আৰু নৰনাৰায়ণ কোচ ৰাজ্যৰ তৃতীয় আৰু অন্তিম ৰজা আছিল। এইবাৰ আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ। ষষ্ঠী বিদ্যানব নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াত দিয়া আছে সুকুমাৰ বৰকাইত, শংকৰদেৱ, সূৰ্যবিপ্ৰ, চন্দ্ৰবিপ্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সুকুমাৰ বৰকাইত। এইবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। গুৱাহাটীৰ উমানন্দ মন্দিৰ নিৰ্মাণ কোনে কৰিছিল? ইয়াত দিয়া আছে গদাধৰ সিংহ, প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গদাধৰ সিংহ। আৰু এই উমানন্দ মন্দিৰ 1694 চনত নিৰ্মাণ কৰা হৈছিল। আৰু সেই উমানন্দ মন্দিৰটোৱে হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ। এইবাৰ আহিছোঁ 5 নম্বৰ প্ৰশ্নলৈ। গড়গাঁৱৰ কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াত দিয়া আছে গদাধৰ সিংহ, প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰমত্ত সিংহ। আৰু এই কাৰেংঘৰ নিৰ্মাণ হৈছিল 1751 চনত। এইবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নলৈ। ৰংপুৰত ৰংঘৰ নিৰ্মাণ কোনে কৰিছিল? ইয়াত দিয়া আছে গদাধৰ সিংহ, প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰমত্ত সিংহ। আৰু এই ৰংঘৰ নিৰ্মাণ কৰিছিল 1746 চনত। এইবাৰ আহিছোঁ 8 নম্বৰ প্ৰশ্নলৈ। ৰংপুৰত তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াত দিয়া আছে গদাধৰ সিংহ, প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহ। আৰু এই তলাতল ঘৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল 1751 চনত আৰু সমাপ্ত কৰিছিল 1769 চনত। এইবাৰ আহিছোঁ 8 নম্বৰ প্ৰশ্নলৈ। আহোম যুগত ৰচিত সাঁচিপতীয়া পুথিখনৰ নাম কি? ইয়াত দিয়া আছে ধৰ্মপুৰাণ, ষষ্ঠী বিদ্যানব, কামশাস্ত্ৰ, বিষ্ণুপুৰাণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ষষ্ঠী বিদ্যানব। আৰু এই পুথিখনৰ লেখক হৈছে সুকুমাৰ বৰকাইত। এইবাৰ আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ। ব্ৰিটিছৰ বিৰুদ্ধে অসমত প্ৰথম কোনে বিদ্ৰোহ আৰম্ভ কৰিছিল? ইয়াত দিয়া আছে গোমোধৰ কোঁৱৰ, মণিৰাম দেৱান, পিয়লি ফুকন, পিয়লি বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গোমোধৰ কোঁৱৰ। আৰু এই বিদ্ৰোহ আৰম্ভ কৰিছিল 1828 চনত। এইবাৰ আহিছোঁ অন্তিমটো প্ৰশ্নলৈ। অসমত নৱবৈষ্ণৱ ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াত দিয়া আছে শংকৰদেৱ, মাধৱদেৱ, চৈতন্যদেৱ, হৰিদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব শংকৰদেৱ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।